হেল্ল' এভৰিৱান, আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভালেই। একচুৱেলি মোৰ গা ধোৱা বহুত দেৰি হ'ল, ঘৰ চাফা কৰিলোঁ আৰু এতিয়া চুলিখিনি শুকুৱাই নাই। ৰ'দেই গ'ল, চুলি শুকাবলৈ মই ৰ'দ বিচাৰি ফুৰিছোঁ, ৰ'দেই নাই, অকণমান আছে আৰু আজি যিহেতু ছানডে, সেয়েহে ভাবিলোঁ আপোনালোকক অকণমানকৈ আমাৰ পাচলি বাগিচাখন দেখাই দিওঁ। আচলতে আমি আগতেও খেতি কৰোঁ, কিন্তু আজি 2 বছৰমান তেনেকৈ কৰা হোৱা নাছিলে, কাৰণ আমাৰ এইফালে বহুত বেছি বান্দৰৰ পৰা একো কৰিব নোৱাৰি। কিন্তু পাচলি ইমান দাম হৈছে দিনক দিনে। মই মানে এইবাৰ পূৰা এক্সাইটেড হৈ আছোঁ আপোনালোকক দেখাবলৈ, কাৰণ মই চব গুটি চুটি আনি দিছোঁ, পাপাই ধুনীয়াকৈ কৰিছে। আৰু মই ৰাতিপুৱা নাইবা ঘৰত থকা দিনাখন আবেলি সদায় পানী দিওঁ। জলকীয়া পুলি, বেঙেনা, বিলাহী, ফ্ৰেঞ্চবিন সেইবোৰ চব কৰিছোঁ, আপোনালোকক দেখাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই। তাৰ আগতে মই আপোনালোকক প্ৰথমতে আমাৰ পাচলিৰ মেইন বস্তুটো দেখাই দিওঁ, মানে গোবৰ। এয়া দেখিছেনে কিমান গোবৰ আছে। মানে আমাৰ ঘৰত যিহেতু গৰু আছে, সেয়েহে যথেষ্ট গোবৰ থাকে। পাচলি কৰিবলৈ ইমান চিন্তা নাই, কিন্তু বান্দৰৰ কাৰণেহে দিগদাৰ। আৰু আমাৰ বাৰীখনো ডাঙৰ হয় বাৰু। এইটো আমাৰ ঘৰটো বেক চাইডটো আৰু এইখন বাৰীখন যথেষ্ট ডাঙৰ। আৰু এয়া গৰুৰ কাৰণে ৰোৱা ঘাঁহ হয়। এয়া ফাৰ্ষ্টে দেখাইছোঁ গাহৰি মেইন বস্তুটো, মানে লাই শাক। এয়া দেখিছে কিমান ধুনীয়াকৈ হৈ আছে। আপোনালোক কোনোবাই যদি গাহৰি খাবলৈ বিচাৰে, তেতিয়া গাহৰি মাংস লৈ আমাৰ ঘৰলৈ আহিব। আমাৰ ঘৰতে লাই শাক আছে। আৰু এয়া হৈছে বগামূলা। ৰঙামূলাও দিছে, কিন্তু ৰঙামূলা সিফালে আছে, সেয়াও দেখাম বাৰু। ৰঙামূলা ডাঙৰেই হ'ল, বগামূলা দিয়া বেছি দিন নাই হোৱা। পাপাই কি ৰুইছা? মায়ে বঢ়িয়া। দেখিছে, এতিয়া বন্ধাকহে খাম আৰু পাচলি বহুত দাম হৈছে যে, ধেমালি কৰিছোঁ বাৰু। আৰু এয়া এতিয়া পাপায়ে বন্ধাকবি পুলি ৰুই আছে আৰু মায়ে শাক বুটলিছে। কিমান আছে বন্ধাকবি পুলি? 100টা আছে। আমি গুটি সিঁচিছিলোঁ, কিন্তু ভালকৈ পুলিবোৰ নোলালে, কেইটামানহে ওলালে। এয়া চেণ্ডেলবিলাক ধুই পেলাই ৰ'দাই থোৱা হৈছে। চেণ্ডেল জোতা এইবোৰ গোটেই সপ্তাহটো পিন্ধা। আৰু এয়া দেখিছেনে, এয়া ধনিয়া হয়। এডাল দুডাল ওলাইছে, আগতে অলপমান ওলাইছিলে, সেইখিনি আমি খালোঁ। আৰু এইখিনি যে হাইব্ৰিড ধনিয়া হয়। মই কিনিছিলোঁ গুটি, মই ভালকৈ নাজানিলোঁ, মোক হাইব্ৰিড ধনিয়াকৈ দি দিলে নহয়। এয়া ধনিয়া। আৰু এয়া আছে গাজৰ। কি সোমাই যাব পাৰি নি? সোমাই গৈছোঁ এতিয়া। আৰু এয়া মোৰ মা। হাঁহি দিছে, হাঁহি। মই গমেই নাপাওঁ এইফালে যে সোমাই যাব পাৰি। এয়া গাজৰ চিনি পাওঁ বাৰু। এয়া গাজৰ ডাঙৰ হৈছেও ন? সেইদিনা আমি 2টা নে 3টা খালোঁগৈ নি পেলাই। আজি পোলাও বনাম নহয়, পোলাওত দি দিম। আজি মানে ৰাতি মামাহঁত আহিব, পোলাও বনাম। এয়া পালেং শাক। এইবিলাক ইমানো বেছিকৈ নাই কৰা আৰু, কাৰণ ইমানো খোৱা নহয়, মাছ চাছ আনিলে কেতিয়াবা আৰু এইখিনি কি? বগামূলা দুভাগ মানে। এয়া বগামূলা। তাৰপিছত এয়া কবি। এয়া চব ভালকৈ নিসিজিলে, মোক কি ভালকৈ মানে নগজিলে, মোক ঠগিলে। বহুত ভাল দোকান এখনৰ পৰা আনিছিলোঁ, কিন্তু উপায় নাই আৰু। এইখিনি হৈছে ৰঙামূলা। ৰঙামূলা ডাঙৰ হৈছে। আজি নি থোৱা আছে, ৰাতিকৈ বনাব লাগিব। আৰু এইখিনি বন্ধাকবি ন? এইখিনি বন্ধাকবি হয়। আৰু এইজোপা যে নেমু গছ, এইজোপা বহুত লাগে, কিন্তু এইজোপা নৰ্মেল নেমু নহয়, জৰা নেমু। এয়া জাতিলাও। আৰু এয়া আমাৰ গৰু ঘাঁহ হয়, ইমান ধুনীয়া। মই আছোঁ আমাৰ গোহালি ছাইডত। এইজনী আমাৰ গৰু আছে, আমাৰ ঘৰত জাৰ্চি গৰু আছে। এইফালে বহুত ডাঙৰ হয় গোহালিটো, একদম ইয়াৰ পৰা ইয়ালৈকে। তাৰপিছত এতিয়া আমি যাম আগফালেও বহুত কিবা কিবি আছে। বহুতো নাই আৰু, মানে হ'ব আৰু 2দিনমানৰ পিছৰ পৰা খাব পৰা। এডৰা লাই শাক এয়া, আৰু লাই শাকখিনিৰ মাজে মাজে এয়া দি থোৱা আছে, ফ্ৰেঞ্চবিন দি থোৱা আছে। এইখিনি ঠাইত খুব ধুনীয়াকৈ ৰ'দ পৰে, মানে সেইকাৰণে বস্তুবোৰ ধুনীয়াকৈ হয়। আৰু তাতে আমাৰ চোতালখনত নতুন মাটি পেলাই থোৱা আছে যে, ধুনীয়াকৈ হয়। চাওকচোন গাহৰি মাংসৰ লগত খাবলৈ কিমান ধুনীয়া হৈ আছে। গাহৰি বেয়া পোৱাবিলাকে গালি নিদিব দেই। আৰু এয়া অলপ চলপ আমাৰ ঘৰত ফুলো কৰা হয়।
এনেই আৰু নতুনকৈ লগাইছোঁ এইখিনি আগতে নাছিলে বাৰু এতিয়া চোতালত মাটি চাটি দি ভালকৈ লগাম আৰু অলপ ভালকৈ লগাব লাগিব আৰু এইখিনি ইটা ঘৰৰ কাম কৰোঁতে আনিছিলোঁ থাকি গ'ল আৰু এইফালে আছে দাংবডি আছে এইখিনি গুটি সিঁচিছিলোঁ সেইদিনা আৰু পুলিখিনি ওলালে মনটো বহুত ভাল লাগিছে এইখিনি 5টা 6টা খল আছে হৈ যাব কাৰণ দাংবডি বহুত লাগে আৰু এইফালে আছে ভোট জলকীয়া পুলি এটাত 15 টকাকৈ দি আনিছিলোঁ মই কিন্তু আজি বোলে হাতত বহুত সস্তাত দিছে আৰু এইখিনি এইমাত্ৰ পাপাই কবি পুলি ৰুই থৈ গৈছে ওলকবি পুলি আজি হাতৰ পৰা আনিছিলে ইয়াত 99টা পুলি ৰুই থৈ গৈছে এইখিনি ঠাইত আগতে লাই শাক আছিলে আৰু সেই গোটেই লাই শাকখিনি খোৱা হ'ল ওচৰ চুবুৰীয়াকো দিয়া হ'ল আৰু এতিয়া ইয়াত কবি পুলি ৰুইছে আৰু তাৰ চাইডে আছে পিঁয়াজ স্প্ৰিং অনিয়ন যোনটো পিঁয়াজ পাত এয়া পিঁয়াজ পাতো বহুতখিনি হৈছে পকৰি বনাই খাবলৈ ভাল হ'ব এয়া পিঁয়াজ পাত যিমানকেইটা দিয়া হৈছিলে গোটেইকেইটা ওলালে ন মা গোটেইকেইটা ওলালে আৰু এয়া হৈছে পালেং শাক আৰু এইফালে বিলাহী পুলি আছে বৰ বিলাহী পুলি বিলাহী কেজি 80 টকা ঘৰত হ'লেতো ভালেই হ'ব তেতিয়ালৈ কমিবগৈ বাৰু আৰু এইখিনি জলকীয়া পুলি চৰি পেপচিকাম আজি ৰুইছে ন এইখিনি পানী দিব লাগিব এতিয়া এইখিনি পেপচিকাম আৰু এইখিনি আদা হ'লে আকৌ এতিয়া মাক হেল্প কৰিবলৈ আমাৰ ওচৰৰ খুৰী এজনীও আহিলে মাক অকণমান হেল্প কৰি দিছে পুলি ৰোৱাত দেখাই দিছে দেই ইউটিউবত দি দে বোলে দি দিবলৈ পাৰ্মিশ্যন দি দিছে এয়া হৈছে ভোট জলকীয়া যোৱা বছৰৰে হয় কেইটামান পকিও আছে ছিঙি লৈ যাম ভোট জলকীয়া খাই কোনে কোনে ভাল পায় জনাব দেই আমাৰতো দাদাই এটা সুদাই খাই দিয়ে সুদাই মানে ভাতৰ লগত খাই দিয়ে আৰু মই ইমান খাব নোৱাৰোঁ পিছে অলপ চলপ পাৰোঁ আৰু মামাহঁতক দি পঠিয়াব লাগিব আজি মামাহঁত আহিব যিহেতু আৰু এজোপা আছে এজোপা ক'লা জলকীয়াটো যে সেইটোও খাবলৈ ভাল হয় আৰু এই কণতে এজোপা নেমু আছে নেমু লাগি আছে এয়া এইখিনি পাপাই কিবা জেং পেলাই থৈছে জাতিলাও বগাবৰ কাৰণে আৰু এইখিনি আজি জলকীয়া পালোঁ চ' এইখিনিয়ে আছিলে আমাৰ বাৰীৰ পাচলি খেতি বৰ বিশেষ কিবাকিবি এগাল নাই কিন্তু চেষ্টা কৰিছোঁ যিখিনি পাৰোঁ কৰিবলৈ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকক দেখালোঁ আমাৰ পাচলিখিনি কিমান কি কৰিছোঁ আৰু কিমান ডাঙৰ হয় কি কথা সেয়াও আপোনালোকক দেখাই থাকিম আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো চাই কেনে পালে জনাব আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব